হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আজি আমাৰ ঘৰৰ ওচৰৰে দাদাজনৰ অহা সপ্তাহৰ বিয়া, সেইকাৰণে খৰি ফালিব আহিছোঁ। ভিডিঅ'টো চাই থাকক আৰু বলক খৰি ফালা দেখুৱাই আছোঁ। সেই খৰি ফালিলি হে? মই নাহোঁ দে খৰি ফালিলি নাফালিলে কেনেকৈ হ'ব? ফালিব লাগিব। আৰু ক'ত আছে মানুহকেইটা? ক'ত 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 গছ কাটি আছে ন? তাৰপৰা আহোঁ ৰহ, জলদি মা। কেইডালে গছ না? দিগদাৰ আছে অকণমান। টানিয়া পাৰিবিনে তহঁতৰকেইটাই? কি কবি? নকওঁ একো নকওঁ। কেনেকুৱা লাগিছে গছ টানি? ভাল লাগিছে। হে অলপ কষ্ট হয় আৰু অঁ ভাগৰ লাগে আৰু হে হ'ব যা। এইজন পাৰ কৰি ল'ব লাগিছিল। অপাৰ হৈ আছে দে টান টান। টান 10 কিলো দিয়া হ'ব। একদম ধৰি থাক পুৰা। টানি থাক। গছৰে পাক দিলে মানে পাক দি পাৰিছিলো মিত্ৰা। এই কি গুই ধৰি আছে দেখা নাই? বাবুলে ওম নমঃ শিৱায়। এই ৰ লক্ষীকান্ত বিয়া যাম ন। তাৰ হে জাটকা মাৰি দিব। কেনেকুৱা গছ কেনেকুৱাকে টানি লৈ আহিছে। অৰা দাদা এই তৰে তালা নাই কেলা। এইটো কেলা মোবাইল লাগি টান জুই লগাকে ঐ আইছি কেলা গৈছি দিবা লাগিছিলে। ঐ গৈছি পাগলা ডিঙ আহিব টান পাক দিবা নালাগে। পাক দিলে বেয়া হ'ব। টান আমাৰ এৰি দিব কি কৈ আছে ঠিক নাই। টান ধ পোৱা হৈ গ'ল গছডাল এতিয়া। পানী খাই পলালে মা। কমলা আপেলৰ পুতেক নহয় হা? এতিয়া ঠেলাখন নিব আহিছো খৰি কঢ়িয়াম বিয়া কালি ন। এডাল গছে হ'ব না খৰি? হে হ'ব। ফাইনেলি খৰি ফালা হৈ গ'ল আৰু এইকেইজন ল'ৰাই বহুত কষ্ট কৰিলে খৰি ফালি। সেইজনী ৰকি ভাই বাইক ন? ৰকি ভাই কি আছো শুই নাই ৰুটি হ? আমাৰ কাম কৰা ল'ৰাকেইটাক শুই খুৱাই দিছে, ৰুটি খুৱাই দিছে। হাঁহি দে আমাৰ হাঁহি দে।